শৰাইঘাটৰ যুদ্ধ হৈছিল ১৬৭১ চনত মোগল সাম্ৰাজ্যৰ ৰজা কাচৱাহাৰ প্ৰথম ৰামসিংহৰ নেতৃত্ব আৰু আহোম ৰাজ্যৰ লাচিত বৰফুকনৰ নেতৃত্বত দুয়োজনৰ মাজত ব্ৰহ্মপুত্ৰ নদীত বৰ্তমান গুৱাহাটী শৰাইঘাটৰ যুদ্ধ হৈছিল। মিৰ জুমলাই ৰাজধানী দখল কৰা আৰু ঘিলাঝাৰিঘাট সন্ধিৰ কঠোৰ পৰিস্থিতিৰ পৰা আহোমসকলে মোগল সাম্ৰাজ্যবাদী বাহিনীক শৰাইঘাটলৈ প্ৰলোভিত কৰি তাত স্থিতি লোৱাৰ সিদ্ধান্ত লয়। যদিও দুৰ্বল আছিল, আহোম সেনাই বৃহৎ সেনাবাহিনী, সময় ক্ৰয়ৰ বাবে চতুৰ কূটনৈতিক আলোচনা, গেৰিলা কৌশল, মানসিক যুদ্ধ, সামৰিক চোৰাংচোৱা আৰু মোগল বাহিনীৰ দুৰ্বলতা ইয়াৰ নৌসেনাৰ শোষণ কৰি মোগল সেনাক পৰাস্ত কৰিছিল। শৰাইঘাটৰ যুদ্ধ লাচিত আৰু তেওঁৰ সৈন্যবাহিনীৰ পৰা পৰাজিত হোৱাৰ পিছত মোগল সেনাই ঢাকাৰ পৰা ব্ৰহ্মপুত্ৰ নদী হৈ অসমলৈ গুচি যায় আৰু গুৱাহাটী অভিমুখে আগবাঢ়িবলৈ আৰম্ভ কৰে। ৰাম সিঙৰ নেতৃত্বত মোগল সেনাত ৩০,০০০ পদাতিক বাহিনী, ১৫,০০০ ধনুৰ্ধৰ, ১৮,০০০ তুৰ্কী অশ্বাৰোহী, ৫,০০০ বন্দুকধাৰী আৰু ১,০০০তকৈও অধিক বন্দুকৰ উপৰিও নাওৰ এক বিশাল বহৰ আছিল। যুদ্ধৰ প্ৰথম পৰ্যায়ত মোগল সেনাপতি ৰাম সিঙে অসম সেনাৰ বিৰুদ্ধে কোনো ধৰণৰ সফলতা অৰ্জন কৰাত ব্যৰ্থ হয়। ৰাম সিঙৰ এখন পত্ৰৰ সৈতে এটা তীৰ নিক্ষেপ কৰা হৈছিল য'ত কোৱা হৈছিল যে লাচিতক ১,০০,০০০ টকা দিয়া হৈছিল আৰু সেয়েহে তেওঁ গুৱাহাটী এৰি বজাই ৰাখিব লাগে। অৱশেষত চিঠিখনেই আছিল ৰজা চক্ৰধ্বজ সিংহ যদিও ৰজাই লাচিতৰ আনুগত্য আৰু দেশপ্ৰেমৰ ওপৰত সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰধানমন্ত্ৰী অটন বুধগোহেনে ৰজাক বুজাই দিছিল যে এইটো লাচিতৰ বিৰুদ্ধে এটা কৌশল। শৰাইঘাট যুদ্ধৰ অন্তিম পৰ্যায়ত মোগলসকলে নদীৰ পৰা শৰাইঘাট আক্ৰমণ কৰাৰ সময়ত অসম সৈন্যসকলে যুঁজ দিয়াৰ ইচ্ছা হেৰুৱাবলৈ আৰম্ভ কৰে। কিছুমান সৈন্য পিছুৱাই গ'ল। যদিও লাচিত গুৰুতৰভাৱে অসুস্থ আছিল, তেওঁ এখন নাৱত উঠিছিল আৰু ৭খন নাও লৈ মোগল নৌবহৰৰ ফালে আগবাঢ়িছিল। তেওঁ সৈনিকসকলক কৈছিল, যদি আপুনি পলাই যাব বিচাৰে পলাই যাওক। মহাৰাজে মোক এটা কাম অৰ্পণ কৰিছে আৰু মই ইয়াক ভালদৰে সম্পূৰ্ণ কৰিম। মোগলসকলক মোক বন্দী কৰি ৰাখিবলৈ দিয়ক। আপুনি মহাৰাজাক জনাব যে তেওঁৰ সেনা প্ৰধানে তেওঁৰ আদেশ অনুসৰণ কৰি ভালদৰে যুঁজিছিল। তেওঁলোকৰ সৈন্যসকলে সমদল কৰিছিল আৰু ব্ৰহ্মপুত্ৰ নদীত এক ভয়ংকৰ যুদ্ধ হৈছিল। লাচিত বৰফুকন জিকিছিল। মোগল বাহিনীয়ে গুৱাহাটীৰ পৰা প্ৰত্যাহাৰ কৰে। মোগল সেনাপতিয়ে তেওঁৰ পৰাজয় স্বীকাৰ কৰি মাধৱ সৈন্য আৰু মাধৱ সেনাপতি লাচিত বৰফুকনৰ হাতত লিখিছিল, আপোনাৰ মহামান্য ৰহস্যক জয় কৰক, পৰামৰ্শদাতাসকলক প্ৰশংসা কৰক, সেনাপতিসকলক জয় কৰক, দেশখনক জয় কৰক। কেৱল এজন ব্যক্তিয়ে সকলো ক্ষমতাৰ নেতৃত্ব দিয়ে। আনকি যেতিয়াই মই যুদ্ধস্থলীত উপস্থিত আছিলোঁ, ৰাম সিঙে ব্যক্তিগতভাৱে কোনো অভাৱ বা কোনো সুযোগ বিচাৰি পোৱা নাছিল। মোগলে অসমলৈ সাম্ৰাজ্য সম্প্ৰসাৰণৰ অন্তিমটো বৃহৎ প্ৰচেষ্টাৰ অন্তিমখন যুদ্ধ আছিল শৰাইঘাটৰ যুদ্ধ। যদিও কিছু সময়ৰ পিছত এজন বৰফুকনে গুৱাহাটী পৰিত্যাগ কৰাৰ পিছত মোগলে গুৱাহাটী পুনৰ দখল কৰিবলৈ সক্ষম হয়। তথাপিও ১৬৮২ চনত ইটাখুলি যুদ্ধত আহোমসকলে নিয়ন্ত্ৰণ দখল কৰি নিজৰ শাসনৰ শেষলৈকে গুৱাহাটী বজাই ৰাখিছিল। শৰাইঘাট আৰু ইয়াৰ আশে-পাশে নিয়োজিত সেনাপতি আৰু নেতাসকলে পৰৱৰ্তী আহোমৰ আভ্যন্তৰীণ ক্ষমতা সংগ্ৰামত অংশগ্ৰহণ কৰা শৰাইঘটীয়া নামৰ এটা শক্তি গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল।